চকুৱে কথা ক'লে ইমান মৰম লাগে, ও কাষলে তুমি আহিলে বুকু ভৰি পৰে, নোৱাৰো থাকিব বিচনাত অকল সৰে, টোপনি হৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে। যতীন চাগে এতিয়াও প্ৰেমত পৰি আছে কাৰোবাৰ, হয় নাই? মানে গানটো মোৰ কেলে ভাল লাগে জানে? গান যিকোনো মানুহে মানুহক ভাল পোৱাও কিছুমান কাৰণ থাকে, এটা গান ভাল পোৱাৰো কিছুমান কাৰণ থাকে, হয়তো আপোনালোকৰো আছে। মোৰ ভাল লাগে এই গানটোৰ কথাখিনি প্ৰত্যেকজন মানুহৰ লগতে খাপ খায়, কাৰণ প্ৰত্যেকজন মানুহে প্ৰেমত এদিন নহয় এদিন পৰিছেই। কোনেও মই প্ৰেমত পৰা নাই বুলি ক'ব নোৱাৰে, হয় নহয় কওক? মোৰ আইতা, মোৰ ককা, মোৰ নবৌ, মোৰ বাইদেউহঁত সকলোৱে বহি আছে ইয়াত, নতুন বোৱাৰী কোনোবা বহি আছে। প্ৰত্যেকৰে এদিন নহয় এদিন প্ৰেম হৈছেই। প্ৰেম ছাকচেছ হৈছে নহৈছে এইটো পিছৰ কথা, কিন্তু প্ৰেম হৈছে। তো প্ৰেমত যেতিয়া মানুহে, আমি যেতিয়া প্ৰেমত পৰোঁ, অনুভৱেই এইবিলাক অনুভৱৰ গান। তো মানে এই গোটেই কথাখিনি এটা ল'ৰাৰ অনুভৱ। অ চকুৱে কথা ক'লে ইমান মৰম লাগে, চকুৱে তাৰমানে মুখে ক'বই নালাগে আৰু চকু পৰিলেই ভাল লাগি যায় কেতিয়াবা, হয় নাই? অ কাষলে তুমি আহিলে বুকু কঁপি উঠে। ভাল পোৱা ছোৱালীজনী যেতিয়ালৈকে মানে ভাল পাওঁ বুলি নকয়, তাৰ আগত যদি ছোৱালীজনী কেনেবাকৈ কাষলৈ আহে খুব বুকুখন বিষাই যায়, হয় নহয়? কওঁ নে নকওঁ? কৈ দিলে কিজান একচেপ্ট কৰিব নে নকৰে বা, এইটো এটা টেনশ্যন থাকে। তো সেইকাৰণে কাষলে তুমি আহিলে বুকু কঁপি উঠে, নোৱাৰো থাকিব মই ও বিচনাত অকল ঘৰে, টোপনি হৰি নিলে তোমাৰ মিঠা মাতে ওঠৰ কলাতিলে। মই গানটোৰ সৃষ্টিৰ আঁৰৰ কথাটো অকণমান কৈ যাওঁ আজি দেই। মানে এইটো যিহেতু অনুষ্ঠান, এইটো কোনো গানটো যেতিয়া মই আগতে বাইক চলাই খুব ভাল পাইছিলোঁ, মানে এতিয়াও ভাল পাওঁ। মই গাড়ীতকৈ মই বাইক প্ৰিফাৰ কৰোঁ এতিয়া বাইক চলাব। এদিন ৰাতি প্ৰায় 1 মান বজাত গণেশগুৰিৰ পৰা মানে জু ফালে গৈ আছোঁ বাইক লৈ, আৰু তেতিয়া বাইকত যাওঁতে চিৰিয়াখানাৰ ফ্ৰণ্টতে এই কথাকেইটাই মানে খুব আমনি কৰিছে মনত, যে এনেকুৱা কথাও লিখিব পাৰি নেকি, প্ৰেম হয় নেকি? তো ৰাতি 1 বজাত যেতিয়া ঘৰ পাই কীবৰ্ডখন অন কৰি এই কথাকেইটা লিখিছিলোঁ। চকুৱে কথা ক'লে ইমান মৰম লাগে, কাষলৈ তুমি আহিলে বুকু কঁপি উঠে। তো মানুহে কেতিয়াবা জানিবলৈ মন যায় না, আমি এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ লিখা গীতবিলাক আমি জানিবলৈ খুব হেঁপাহ কৰোঁ, এই গানটো বা কেতিয়া লিখিছিল। এতিয়া বহুতে মোক প্ৰশ্ন সুধিয়ে, দাদা যে এই গানটো কেনেকৈ সৃষ্টি হ'ল আপোনাৰ? তো ৰাতি 1 বজাত মই আমাৰ অসমৰ যশস্বী সংগীত পৰিচালক মৃণাল কান্তি ডাঙৰীয়াক ৰাতি 1 বজাত ফোন কৰিছোঁ, তেওঁ ফোনটো ধৰা নাই। মই তেতিয়া তেওঁক আকৌ বাৰে কৰাৰ পিছত তেওঁ ফোনটো ধৰিলে, মোক ক'লে ইমান ৰাতি কি হ'ল? তেতিয়া মই কৈছোঁ গান এটা বনাইছোঁ, শুনক। তেতিয়া মই কীবৰ্ডখন অন কৰি গাইছিলোঁ, অ চকুৱে কথা ক'লে ইমান মৰম লাগে, কাষলে তুমি আহিলে বুকু কঁপি উঠে, থাকিব বিচনাত অকল সৰে, টোপনি হৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে, তোমাৰ মিঠা মাতে উঠৰ কলাতিলে। চকুৱে কথা ক'লে মৰম লাগে, কাষলে তুমি আহিলে বুকু কঁপি উঠে, নোৱাৰো থাকিব মই বিচনাত অকল ঘৰে, টোপনি হৰি নিলে তোমাৰ মিঠা মাতে ওঠৰ কলাতিলে, তোমাৰ মিঠা মাতে ওঠৰ কলাতিলে।
ওঠৰ গোলাপীলে তোমাৰ মিঠা মাতে ওঠৰ গোলাপীলে ধন্যবাদ পিছলৈ আকৌ আৰু এটা গান সকলোৰে ভাল লাগে আৰু নেগাওঁ মই কিবা গেলা ধুমধাং না তই জানো মোকে হেনো ভাল পাওঁ না এইবোৰ আমি আকৌ বেলেগ এদিন লগ হ'লে সকলোবিলাক গাম আৰু এতিয়া মই লাষ্ট আমাৰ দাদাৰ এটা অনুৰোধ এই গানটোৰে অনুষ্ঠান শেষ কৰিম কাৰণ আৰু বহুত অনুষ্ঠান আছে আপোনালোকে বহুত ৰাতিও অনুষ্ঠান নহ'ব কাৰণ বহুত নীতি নিয়মৰ মাজত অনুষ্ঠানটো হৈছে গতিকে প্ৰত্যেকটো কথাই আমি মানি চলাটো ভাল যিহেতু আমি মানুহ গতিকে এই গীতটোৱে মই আপোনালোকক লগ পোৱাৰ যি আজি সন্ধিয়াটো মোৰ ভাল লাগিল যদিও মই 6 বজাত আহিলোঁ এই দাদাক সুধিলোঁ যে অনুষ্ঠান কেইটাত হ'ব এদিন এইফালে যাওঁতে মোক ক'লে যে তুমি 3টা বজাত আহিবা আজি ৰাতিপুৱা ফোন কৰি ক'লে যে 6টা বজাত আহিবা কিন্তু মই সদায় টাইমটো মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছোঁ আজিলৈকে পিছত কি হয় নাজানো 6টা বজাতকৈ 10 মিনিটৰ আগত আহি মই ইয়াত উপস্থিত হ'লোঁ কিন্তু 9টা বজালৈকে মই ইয়াত থাকিলোঁ আপোনালোকৰ অনুষ্ঠান চালোঁ ৰাইজৰ লগত কথা পাতিলোঁ তাৰপিছত মই ষ্টেজত আপোনালোকৰ লগত কথা পাতিলোঁ সকলোখিনিয়ে খুব ভাল লাগিলে আৰু তাৰ কাৰণে এবাৰ জোৰকৈ হাত চাপৰি হৈ যাব লাগে আৰু মই কোৱা কথাবিলাক যদি ক'ৰবাত ভুল হৈছে মোক আঙুলিয়াই দিব আৰু শিল্পীসকলৰ বহুত কথাই মনত থাকে কিন্তু ক'বলৈ নোৱাৰোঁ তো গানৰ আকাৰে ক'বলৈ চেষ্টা কৰোঁ আৰু গতিকে বক্তৃতা দিয়াৰ মই কোনো কম্পিটিশ্যনত আজিলৈকে জইন কৰাও নাই গতিকে ভৱিষ্যতৰ দিনত আপোনালোকে সদায় মোক আঙুলিয়াই দেখাব মোৰ বেয়াখিনি মোৰ ভালখিনি আৰু শেষত এটা দাদাৰ অনুৰোধৰ গীতেৰে মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম কাৰণ মই এতিয়া আকৌ বহুত দূৰ মোৰ এটা জাৰ্ণি আছে মই লখিমপুৰ নৰ্থ লখিমপুৰ গৈ আছোঁ এতিয়া নাৰায়ণপুৰত কাইলৈ এটা অনুষ্ঠান আছে মোৰ গতিকে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম সকলোৱে যাতে সুখে থাকক শান্তিৰে থাকক তাকে আশা কৰিম अरे चल गोरी ले जाबो तोके मोर गाँव नहरे किनारे मोर गाँव गोरी हरी हरी चाय के बगान माँ के सुनाबो बाबा के बुझाबो ले जाबो तोके मोर गाँव 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 अरे चल गोरी ले जाबो तोके मोर गाँव